জীৱনত সদায় প্ৰস্তুত হৈ থাকিব লাগে, মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব লাগে। জীৱনত যেনেকৈ হাঁহি কান্দোন দুখ ভাল দিন বেয়া দিন সেই সকলোবোৰ আহে, আমি সেই সকলোবোৰ যেনেকৈ আমি আদৰ কৰি লওঁ, একচেপ্ট কৰি লওঁ, যেনেকৈ গৰম দিনত গৰম আহে, ঠাণ্ডা দিনত ঠাণ্ডা আহে, ঠিক আমি একচেপ্ট কৰি লওঁ ন নিজৰ জীৱনত। এনেকৈ সম্পৰ্কবোৰতো কেতিয়াবা আহে চিন্তা দুখ, সেই ৰিলেশ্যনশ্বিপতো হৈ থকা ভাল দিন বেয়া দিনবিলাকো আমি ধুনীয়াকৈ একচেপ্ট কৰিবলৈ শিকিব লাগিব। বেয়া দিন আহিলে বুলিয়ে যে আমি সেই সম্পৰ্কটোৰ পৰা দূৰত গুচি যাম সেনেকুৱা নহয়। প্ৰত্যেকটো মুহূৰ্তত সেই সম্পৰ্কটো অকণমান সময় দিব লাগিব, সেই সম্পৰ্কটোত আমি একচেপ্ট কৰিবলৈ শিকিব লাগিব, তেতিয়াহে আমাৰ সমস্যাবিলাক সমাধান হ'ব। এনেকুৱা নহয় যে সম্পৰ্ক এটাত কিবা আমি বেয়া দেখিছোঁ, প্ৰব্লেম দেখিছোঁ, আমি যদি সেই সম্পৰ্কটোৰ পৰা দূৰত যাওঁ তেতিয়া সমস্যা সমাধান নহয়। সমস্যা সমাধান কৰিবলৈ হ'লে মূৰ পাতি সেই সমস্যাবিলাকৰ লগত যুঁজ দিব লাগিব।